Hey guys, welcome back to my YouTube channel. So guys, আজি আমাক পেহি ঘৰত আছে নখোৱা। তো guys মানে ইয়ালে আহিছো আৰু এটো অভিজিত দাদা ঘৰৰ নিউ মেম্বাৰ লগতে আমাৰ চুনলি বেটি এটো মু guys আৰু তো কি পেহি ঘৰত হয় এতিয়া বৰ্তমান পেহিয়া পায়স বনাই আছে আৰু অভিজিত দাদাই চাই লওক আমাৰ মুখখন লুকাই দিছে মানে এজনী আৰু মাহী মা যেটো কাৰণে এনেকুৱা আৰু এটো পেহিয়া বনাই আছে পায়স guys এইটো চাই লওক আৰু এটা আমাৰ পেহি আৰু এটো মনো কালি কবিতা গাই কেনেকা পালা কোৱাচোন গাইস এতিয়া মানে মানে আমাৰ প্ৰথমতে পায়সটো বনাই লয় গাইস প্ৰথমতে পায়সটো বনাই সৰু সৰু ল'ৰা-ছোৱালীবোৰক খুৱাই লয় তাৰ পিছতে কথাটো কি হয় মানে তেনেকা ধৰণে নখোৱা হয় আৰু ৰাতি গোটেই ফেমিলি মেম্বাৰক মাতি ধুনীয়াকে এসাজ খোৱা হয় তো গাইস এতিয়া প্ৰথমতে পায়সটো খাই লওঁ আৰু সেইফালে বহি আছে গোটেই বাচ্চা পাৰ্টি চাই লওক গাইস আৰু এটো বাচ্চা পাৰ্টিৰ মেইন লিডাৰটো আৰু এটো বাচ্চা পাৰ্টিৰ মানে কি কম আৰু অধ্যক্ষ তাৰপিছতে এইটো গাইছ আপোনালোককতো কৈছিলোঁ এদিনত যে আজি পেহী ঘৰত নখোৱা আছে তো গাইছ মই আজি পেহী ঘৰত মানে বৰ্তমান পেহী ঘৰ আহি গ'লোঁ গাইছ আৰু এইটো পেহী ঘৰৰ দোকান হয় আৰু পেহীয়ে চাগে ভাত বনাই আছে আৰু গাইছ তো ব'লক কি বনাই আৰু কেনেকৈ খাওঁ আৰু চাব আৰু পেহী ঘৰত চাফা গাইছ এইটো অভিজিত দাদাই মুৰ্গী চাফা কৰিছে গাইছ মানে একদম আজি পুৰা খাম যেন পাইছোঁ খাম নেকি বৰ বেলেগ খাম আকৌ ন के आलूए बेसी देखे टेस्टी पूरा दिन गाइस ভিডিওতে ইয়াতে সামৰণি মাৰিছোঁ গাইস মানে খাই বৈ হৈ গ'ল আৰু মই এতিয়া ঘৰলৈ যাওঁ তাৰপিছতে আৰু মোৰ ভিডিঅ' চাই আছে গাইস ৰাতিপুৱাৰ পৰা ভিডিঅ' চোৱাই নাই সেইটো কাৰণে এনেকুৱা গতি হৈছে মানে চাই দিব আৰু ভিডিঅ'টো তাৰপিছতে আৰু অভিজিতা চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব এবাৰো কৈছিলোঁ কৰি নিদিছে কেলে বুজি নাই পোৱা তাকে ওৱানকে হ'বলৈ অলপমান বাকী সোনকালে চাই মেলি ওৱানকে কৰি দিয়ক আৰু তো বাই বাই গাইস আৰু ভিডিঅ'বোৰ চাব আৰু ইমানে ক'লোঁ